ৰঙিয়াৰ নিৰ্দিষ্ট ধৰ্মেন্দ্ৰ নাথৰ সন্ধান ওলাল পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ বান্ধি থোৱা অৱস্থাত পুখুৰীত প্ৰত্যক্ষ কৰা হৈছে মৃতদেহ যোৱা 25 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ 6 দিনৰ অন্তত উদ্ধাৰ হল ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ধৰ্মেন্দ্ৰ নাথৰ মাতৃ ঘটনাস্থলীত ঢলি পৰাত চিকিৎসালয়ত ভৰ্তি সম্প্ৰতি এতিয়া পলাতক আনসকল অভিযুক্ত মৃতদেহ উদ্ধাৰৰ পাছতে চেপা উত্তেজনা বিৰাজ কৰিছে এতিয়া অঞ্চলটোত যদি সমাজত এনে ধৰণৰ ঘটনাবিলাকে ঘটি থাকে আমি আমাৰ প্ৰশ্ন উত্থাপন হৈছে আমাৰ সংশয় উত্থাপন হৈছে আমাৰ নিৰাপত্তা ক'ত গতিকে এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে ঘটিব নোৱাৰে সেইকাৰণে আমি বাৰে বাৰে পুলিচ প্ৰশাসনৰ লগত সহযোগিতা কৰি দুখীয়ে যাতে উপযুক্ত শাস্তি পায় দৃষ্টান্তমূলক সাক্ষী যাতে পায় আইনৰ কোনো খুৰুঙাৰে যাতে যিটো অভিযুক্ত ইতিমধ্যে আপোনালোক সকলোৱে জানে যে তেওঁলোক নেম একিউজড নাম দি পেলাই অভিযোগ উত্থাপন কৰা হৈছে যাতে কোনো পদ্ধেই এজনো দুখী যাতে সাৰি যাব নোৱাৰে আমি শেষ পৰ্যন্তলৈকে এই দুখীসকলক কৰায়ত্ব কৰা আৰু উপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি ৰাইজৰ পক্ষৰ পৰা দাবী উত্থাপন কৰিছোঁ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট ডেইলি 24